হাই এভৰিৱান, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ নাদিৰাজ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখুৱাম পাকঘৰতে পোৱা 3টা বস্তুৰে কেনেকৈ এদিনতে নিজৰ ছালখন উজ্জ্বল আৰু বগা কৰি তুলিব পাৰি। দেখিয়েই হয়তো অনুমান কৰিব পাৰিছে, আমাক লাগিব মচুৰ দালি আৰু আলু আৰু লাগিব গাখীৰ। আপুনি এটা বাটিত মচুৰ দালি কেইটামান লৈ ল'ব আৰু তাতে অলপ কেঁচা গাখীৰ দি মচুৰ দালিখিনি আধা ঘণ্টামান তিয়াই থ'ব। আৰু যদি পাৰে গোটেই ৰাতিও তিয়াই থ'ব পাৰে আপোনালোকে, গোটেই ৰাতি তিয়াই থ'লেও ভাল। ইয়াতে মই গাখীৰ দি দিলোঁ। গাখীৰখিনি দি চামুচ এখনেৰে অলপ ভালকৈ লৰাই দিব যাতে গোটেই দালিখিনিত মিহলি যায়। এনেকৈ আপোনালোকে তিয়াই থৈ দিব। আৰু ইয়াতে লৈ লৈছোঁ এটা আলুৰ অলপ অংশ মই কাটি টুকুৰা কৰি ল'ম। ভালকৈ ধুই লৈছোঁ আলুটো, বাকলিৰ সৈতে দিম কাৰণ বাকলিও আমাৰ ছালৰ বাবে অত্যন্ত উপকাৰী। এয়া চাওক, দালিখিনি মোৰ কোমলি গৈছে। মিক্সিত দি দিলোঁ দালিখিনি আৰু আলু। এতিয়া মই এটা পেষ্ট বনাই ল'ম। এতিয়া আপোনাৰ মুখখন ভালকৈ ফেচ ৱাছ কৰি ধুই চাফা কৰি ল'ব পাৰে বা ক্লিনজাৰ দিও চাফা কৰি ল'ব পাৰে। আপুনি লৈ এয়া পেষ্টটো এনেকৈ এপ্লাই কৰি ফেচ পেকৰ দৰে ধুনীয়াকৈ লগাই ল'ব। মচুৰ দালি আমাৰ ছালৰ বাবে বহুত ভাল এটা উপাদান। ই প্ৰাকৃতিক এক্সফলিয়েটৰ হিচাপে কাম কৰে। মচুৰ দালি আপোনাৰ ছালৰ মৃত কোষবোৰ আঁতৰাই উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে। আপুনি নিয়মিত স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ মুখৰ ছালৰ ময়লা আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব। তাৰ ফলত সহজতে আপোনাৰ মুখত পিম্পলছ বা একনি আদিৰ সমস্যা নহ'ব। মচুৰ দালিত থাকে বহুতো গুৰুত্বপূৰ্ণ ভিটামিন আৰু মিনাৰেল যেনেকুৱা প্ৰ'টিন, আইৰণ, জিংক, মেগনেছিয়াম, এণ্টিঅক্সিডেণ্ট, ভিটামিন বি, ভিটামিন B6, B2 আৰু ফলিক এচিডৰ নিচিনা বহুতো উপকাৰী উপাদান। ভিটামিন চিয়ে আপোনাৰ ছালত সহজতে বয়সৰ চাপ পৰিব নিদিব আৰু আপোনাৰ ছাল উজ্জ্বল কৰি ৰাখিব। মই লগোৱাৰ দৰে ঠিক এনেকৈ আপোনালোকে গোটেই মুখখনত লগাই ল'ব আৰু ডিঙিৰ অংশলৈকেও লগাই ল'ব। লগাই লৈ 20 মিনিট সময় ৰাখিব। ৰখাৰ পিছত ভালকৈ মাছাজ কৰি ঠাণ্ডা পানীৰে ধুই দিব লাগিব। আৰু আমি যে ইয়াতে আলু মিহলাইছিলোঁ, আলু আমাৰ ছালৰ বাবে অত্যন্ত উপকাৰী এবিধ উপাদান। আলুত অত্যাধিক পৰিমাণে ষ্টাৰ্চ থাকে, জানেনে? আলুত প্ৰ'টিনো থাকে। আলু হৈছে কাৰ্বহাইড্ৰেটৰ ভাণ্ডাৰ। আলুত ভিটামিন চি, B6, ফছফৰাছ আৰু পটাছিয়াম থাকে। বিশেষজ্ঞসকলৰ মতে আলুত থকা পটাছিয়ামে আৰু ৰ'দে পোৰা দাগবিলাকো সহজতে নাইকিয়া কৰে আৰু আপোনাৰ ছালৰ ৰক্ত সঞ্চালনক ভালে ৰাখে। ইয়াৰ ফলত ব্ৰণৰ সমস্যা বা অন্যান্য সংক্ৰমণৰ সমস্যা নহয়। সেইবাবেই এনেকুৱা ঘৰুৱা প্ৰাকৃতিক উপাদানেৰে আপোনাৰ ছালৰ যত্ন লওক আৰু সৌন্দৰ্যতা বঢ়াই তোলক। বহুতেই ভাল এটা ফেচ পেক হয়। চাওক, মোৰ 20 মিনিট হৈ গ'ল, শুকাই গৈছে। এতিয়া মই ভালকৈ গোটেই মুখখন অলপ সময় মাছাজ কৰিছোঁ। এনেকৈ মাছাজ কৰাৰ পিছত ধুই আহিলোঁ। আপোনালোকে দেখিছেনে বাৰু স্কিনটো কিমান উজ্জ্বল আৰু গ্ল'য়িং হৈছে? আপোনালোকেও সপ্তাহত 2 বাৰ এনেকৈ কৰক বা নিয়মিত স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে। নিয়মিত কৰিলে আপোনালোকে সুফল পাব। পিছত লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু স্কিনটো বহুত কোমল হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।